Welcome to Career Guide. This is our fourth video of geography series. Those who are preparing for Assam TET, is very important to them. So please watch the video till the end. It's very important to study government books. So you have to collect the books and study for crack the Assam TET. So not to be late on, let's be started. আজিৰ চতুৰ্থ লেসনত পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। তো বলক আৰম্ভ কৰোঁ। তোমালোকে ইতিমধ্যে প্ৰথম পাঠত পাই আহিছা যে পৃথিৱীয়েই হ'ল সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত জীৱই বসবাস কৰে। জীৱৰ বসবাসৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ হ'ল বায়ু, পানী, মাটি, তাপ আৰু পোহৰ। ইয়াৰ ভিতৰত আমি সূৰ্যৰ পৰা তাপ আৰু পোহৰ পাওঁ। ইয়াতে এটা কুৱেশ্যন হ'ব পাৰে, জীৱৰ বসবাসৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ কি কি? বায়ু, পানী, মাটি, তাপ আৰু পোহৰ। বায়ু, পানী, মাটি, তাপ আৰু পোহৰ, এই পাঁচটা উপাদান। আন তিনিটা উপাদান হ'ল বায়ু, পানী আৰু মাটি আমাৰ পৃথিৱীতে পোৱা যায় আৰু ক'তো পোৱা নাযায়। পৃথিৱীৰ উপৰিভাগ বা ভূপৃষ্ঠ এটি জটিল অঞ্চল। বায়ু, পানী, মাটি আৰু তাপ পৰিৱেশৰ এই চাৰিটা প্ৰধান প্ৰাকৃতিক উপাদানে এই ধৰাপৃষ্ঠতে গাত গা লগাই আছে। পৃথিৱীৰ উপৰিভাগৰ কঠিন অংশ য'ত আমি বসবাস কৰোঁ তাক স্থলভাগ বা স্থলমণ্ডল বোলা হয়। পৃথিৱীৰ উপৰিভাগৰ এই অংশটো শিল, মাটি, বোকা আদি তুলনামূলকভাৱে কঠিন উপাদানেৰে গঠিত। পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ দ অংশবোৰত পানী জমা হৈ থাকে। পানীৰে ভৰি থকা সেই অংশবোৰক জলভাগ বা জলমণ্ডল বোলে। আমি বাস কৰা পৃথিৱীখনক আৱৰি থকা গেছীয় আৱৰণটোক বায়ুমণ্ডল বোলে। বায়ুমণ্ডলত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি বিভিন্ন গেছ পোৱা যায়। কোনটো কিমান শতাংশ পোৱা যায়? বায়ুমণ্ডলত নাইট্ৰজেন 78% আৰু অক্সিজেন 20% ইত্যাদি এনেকৈ জানি ল'ব। মানুহকে ধৰি বিভিন্ন জীৱ জন্তুত বসবাস কৰা স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলক একেলগে সামৰি লৈ জীৱমণ্ডল বুলি কোৱা হয়। জীৱমণ্ডল কিন্তু সাগৰ মহাসাগৰত যিবোৰ মাছ কাছ থাকে সকলোবোৰকে পশু পক্ষী সকলোকে ধৰি লোৱা হৈছে। স্থলভাগ বা স্থলমণ্ডল, পৃথিৱীৰ উপৰিভাগৰ গোটা বা কঠিন অংশকে স্থলভাগ বোলা হয়। পৃথিৱীৰ খোলাটোত থকা বিভিন্ন প্ৰকাৰৰ শিলা আৰু জীৱৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় খাদ্যদ্ৰব্য যোগান ধৰা মাটিৰ তৰপ বা স্তৰটোৱে এই অংশ গঠিত। ভূপৃষ্ঠক দুটা ডাঙৰ ভাগত ভাগ কৰা হৈছে। মাটিভাগৰ একোটা বৃহৎ খণ্ডক মহাদেশ আৰু বিশাল পানীভাগৰ একোটা বৃহৎ খণ্ডক মহাসাগৰ বুলি কোৱা হয়। পৃথিৱীৰ আটাইকেইখন মহাসাগৰ ইখনৰ লগত সিখন সংলগ্ন হৈ আছে। মানচিত্ৰ 1 অথবা গোলক এটা ভালদৰে চোৱাচোন, মহাসাগৰবোৰ সংলগ্ন হৈ নাইনে? পৃথিৱীৰ সকলো ঠাইতে সাগৰৰ পানীৰ উচ্চতা প্ৰায় সমান। সাগৰৰ পানীৰ উচ্চতা প্ৰায় পৃথিৱীৰ সকলো ঠাইতে সমান। সাগৰ পৃষ্ঠৰ উচ্চতাৰ পৰা স্থলভাগৰ উচ্চতা নিৰ্ণয় কৰা হয়। ক'ৰ পৰা নিৰ্ণয় কৰা হয়? সাগৰ পৃষ্ঠৰ উচ্চতাৰ পৰা। আৰু এইটোক শূন্য বুলি ধৰা হয় সাগৰ পৃষ্ঠক। এই ক্ষেত্ৰত সাগৰ পৃষ্ঠৰ উচ্চতা শূন্য বুলি ধৰি লোৱা হয়। তোমালোকে নিশ্চয় জানা যে পৃথিৱীৰ উচ্চতম পৰ্বতশৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা ৮,৮৪৮ মিটাৰ। আৰু এইটো জোখটো ক'ৰ পৰা লোৱা হয়? সাগৰ পৃষ্ঠৰ পৰা। আৰু সাগৰ পৃষ্ঠৰ উচ্চতাটো হয়তো 0 বুলি ধৰি লোৱা হয়। এইটো পুৰা গোটেই পৃথিৱীৰ মেপ বা গোলক এটাত দেখুওৱা হৈছে। সকলো মহাসাগৰবোৰ এটাৰ পৰা আনটো সংলগ্ন হৈ আছে। এইটো ইয়াত চাব, এই মাজেদি যিখন ফুট থকা ৰেখা গৈছে এইখন হ'ল ইকুৱেটৰ বা বিষুৱ ৰেখা। আৰু এইখন হ'ল উত্তৰত থকাটো হ'ল কৰ্কট ক্ৰান্তি, যিটো ভাৰতবৰ্ষৰ মাজেৰেও বৈ গৈছে। আৰু তলত থকাটো হ'ল মকৰ ক্ৰান্তি। আৰু এই মকৰ ক্ৰান্তি আৰু এই কি হৈছে কৰ্কট ক্ৰান্তি, অৰ্থাৎ এই তিনিডাল ৰেখাৰ এই মাজৰ অংশখিনিত আটাইতকৈ বেছি উত্তাপ, বৰষুণ ইত্যাদি বেছিকৈ পৰে। আৰু ইয়াত সেইকাৰণে কৃষি অত্যাধিক পৰিমাণে হয়।
শৃংগটোৰ এই উচ্চতা সাগৰ পৃষ্ঠৰ তুলনাত নিৰ্ণয় কৰা হৈছে প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাত। মেৰিয়ানা খাত ক'ত আছে? প্ৰশান্ত মহাসাগৰত, আৰু ইয়াৰ গভীৰতা 11,022 মিটাৰ। এই যে স্থলভাগত থকা আটাইতকৈ উচ্চ অংশ মাউণ্ট এভাৰেষ্টতকৈ জলভাগৰ বুকুত থকা আটাইতকৈ গভীৰ অংশ মেৰিয়ানা খাতৰ জোখ বেছি। আটাইতকৈ গভীৰ অংশটো মাৰিয়ানা খাত, এইটো 11,022 মিটাৰ, ইয়াত বেছি। এই কথাটো তোমালোকে বাৰু অনুমান কৰিব পাৰিছানে? শিক্ষকক সুধি জানি লোৱা। এতিয়া ওপৰত উল্লেখ কৰা পৃথিৱীৰ উচ্চতম বিন্দু মাউণ্ট এভাৰেষ্ট আৰু নিম্নতম বিন্দু মাৰিয়ানা খাতৰ মাজত পৃথিৱীৰ খোলা বোমা, ইয়াৰ পাৰ্থক্য যিটো উচ্চতাৰ তাৰতম্য বা পাৰ্থক্যটো হ'ল 19,870 মিটাৰ বা প্ৰায় 20 কিলোমিটাৰ আমি পাওঁ। মহাদেশ। পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন? 7খন। এইবোৰ হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। বিশাল জলভাগে এই মহাদেশবোৰৰ কেইখনমানক ইখনৰ পৰা সিখনক পৃথক কৰিছে। জলভাগে মহাদেশবোৰক পৃথক কৰিছে, কিছুমানৰ আকৌ স্থলভাগো লাগি আছে। ভালদৰে মন কৰিলে দেখিবা যে পৃথিৱীৰ মুঠ স্থলভাগৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে, কিন্তু এই মহাদেশবোৰ বা স্থলভাগ আটাইতকৈ বেছি উত্তৰ গোলাৰ্ধত, অৰ্থাৎ বিষুৱীয় ৰেখাৰ উত্তৰ ফালে অৱস্থিত। আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া। পৃথিৱীৰ মুঠ মাটিভাগৰ 1/3 এই মহাদেশখনতে আছে। মনত ৰাখিব, এছিয়া মহাদেশ আটাইতকৈ ডাঙৰ মহাদেশ আৰু পৃথিৱীৰ প্ৰায় 1/3 এছিয়া মহাদেশতেই আছে। এই মহাদেশখনৰ অধিক অংশ উত্তৰ গোলাৰ্ধত অৱস্থিত। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এছিয়া মহাদেশৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এছিয়াৰ উত্তৰ পশ্চিম অংশত উত্তৰা দক্ষিণাকৈ ইউৰাল পৰ্বতমালা আছে। ইউৰাল পৰ্বতমালা ক'ত আছে? এছিয়াৰ উত্তৰ পশ্চিম অংশত ইউৰাল পৰ্বতমালা আছে। এই পৰ্বতমালাৰ পশ্চিমে যি বিশাল স্থলভাগ আছে তাকে ইউৰোপ মহাদেশ বোলা হয়। অৰ্থাৎ ইউৰোপ মহাদেশ আৰু এছিয়া মহাদেশক পৃথক কৰিছে কিহে? ইউৰাল পৰ্বতমালাই। এই পৰ্বতমালাই মহাদেশ দুখনক পৃথক কৰিছে। এইটো মনত ৰাখিবলগীয়া কথা। ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু, বহুত সৰু। ইউৰোপ মহাদেশখন প্ৰায় ভাৰতবৰ্ষৰহে 2 গুণ হ'ব। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ মহাদেশখনৰ পশ্চিমে অৱস্থিত। উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ সুমেৰু বৃত্ত পাৰ হৈ গৈছে। এই মহাদেশ সুমেৰু বৃত্ত মানে একেবাৰে উত্তৰ অক্ষাংশ। এই মহাদেশ তিনিওফালে পানীৰে আগুৰা, অৰ্থাৎ ইফালে ইউৰাল পৰ্বতমালাৰ বাহিৰে তিনিওপিনে পানীৰে আগুৰা। আটলান্টিক মহাসাগৰ আছে, তাৰপিছত মেডিটেৰিয়ান চি আছে, তাৰপিছত উত্তৰ মহাসাগৰ আছে। এছিয়াৰ পাছতেই দ্বিতীয় বৃহৎ মহাদেশ হ'ল, দ্বিতীয় বৃহৎ মহাদেশ কোনটো? আফ্ৰিকা। বিষুৱৰেখাৰ মহাদেশখনৰ প্ৰায় সমাজেদি পাৰ হৈ গৈছে। বিষুৱৰেখা অৰ্থাৎ ইকুৱেডৰ পৃথিৱীক যিটো দুভাগ কৰিছে, সেই ৰেখা আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে। গতিকে এই মহাদেশখন উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে সমানভাৱে বিস্তৃত হৈ আছে। উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ গোলাৰ্ধত দুয়োটা গোলাৰ্ধতে সমানভাৱে বিস্তৃত হৈ আছে। পৃথিৱীৰ মানচিত্ৰত ভালদৰে মন কৰিলে দেখিবা যে কেৱল এইখন মহাদেশৰ মাজেদিয়েই কৰ্কট ক্ৰান্তি ৰেখা, একমাত্ৰ মহাদেশ আফ্ৰিকা, যাৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা, বিষুৱৰেখা আৰু মকৰ ৰেখা তিনিওটা ৰেখা পাৰ হৈ গৈছে। বিষুৱীয় অঞ্চলত, এইটো সম্পূৰ্ণৰূপে বিষুৱীয় অঞ্চল অৱস্থিত হোৱাৰ বাবে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ আৰু অধিক গৰম। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি, পৃথিৱীৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি ছাহাৰা মৰুভূমি ক'ত আছে? আফ্ৰিকাতেই অৱস্থিত। আফ্ৰিকা মহাদেশক চাৰিওফালে কেইবাখনো সাগৰ মহাসাগৰে আগুৰি আছে। কেইবাখনো ভাৰত মহাসাগৰ, আনফালে ভূমধ্য সাগৰ, আটলান্টিক মহাসাগৰে আগুৰি আছে
আফ্ৰিকা মহাদেশক। আৰু পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী ক'ত আছে? আফ্ৰিকা মহাদেশতে আছে। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল উত্তৰ আমেৰিকা। এটি বৰ ঠেক ভূখণ্ডেৰে অতি সৰু এটা ভূখণ্ডেৰে দক্ষিণ আমেৰিকাৰ লগত লাগি আছে। দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এই ঠেক ভূখণ্ডক পানামা যোজক। চাৰিওফালে পানী মাজতে সৰু এটা ঠেক যদি ভূখণ্ড থাকে সেইটোক যোজক বুলি কয়। পানামা যোজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। উত্তৰ আমেৰিকা ইজ ইন উত্তৰ গোলাৰ্ধত। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা। উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা কি? ৰকি পৰ্বতমালা। মহাদেশখনত 3খন মহাসাগৰে আগুৰি আছে। উত্তৰ আমেৰিকাক আগুৰি থকা মহাসাগৰ কেইখনৰ নাম মানচিত্ৰ 1ত চাই লোৱাচোন। উত্তৰ আমেৰিকাক কি আছে? প্ৰশান্ত মহাসাগৰ আছে, আটলান্টিক মহাসাগৰ আছে। দক্ষিণ আমেৰিকাৰ অধিক অংশই দক্ষিণ গোলাৰ্ধত পৰিছে। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডিজ। পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা কি? এণ্ডিজ। আৰু এণ্ডিজখন দক্ষিণ আমেৰিকাত আছে। দক্ষিণ আমেৰিকাৰ পশ্চিম ফালেদি উত্তৰা দক্ষিণাকৈ বিস্তৃত হৈ আছে। এই মহাদেশৰ উত্তৰ অংশৰ মাজেৰে পৃথিৱীৰ আটাইতকৈ বহল নদী। দুটা কথা, এটা হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী, সেইটো হৈছে নীল নদী। আৰু আটাইতকৈ বহল নদী আমাজন বা এমাজন নদী, সেইটো পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে, এইটো দক্ষিণ আমেৰিকাত আছে। এই দুটা কথা বহুত ইম্পৰ্টেণ্ট, জানি ল'ব। দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক কি কোৱা হয়? যোজক বোলে। যেনে পানামা যোজক চিত্ৰ 2। আৰু দুই বহল জলভাগক লগ কৰা ঠেক জলভাগক প্ৰণালী বোলে। আৰু প্ৰণালী আৰু যোজকৰ পাৰ্থক্য আৰু উদাহৰণ সহ তোমালোকে চাই লোৱা এইখন মেপত। ভাৰত আৰু শ্ৰীলংকাৰ মাজত পানী, কিন্তু মাজত এটা সৰু এটা জলপথ আছে, তাক কোৱা হয় পক প্ৰণালী। অৰ্থাৎ সৰু জলপথক কোৱা হয় প্ৰণালী। আৰু সৰু যদি স্থলপথ থাকে সেইটোক কোৱা হয় যোজক। অৰ্থাৎ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সৰু স্থলভাগ আছে, য'ত ৰাস্তা আছে, সেই ৰাস্তাকে ধৰা হয় যোজক বুলি। আৰু এইটোৰ নাম হৈছে পানামা যোজক। এতিয়া পৃথিৱীৰ মহাদেশবোৰৰ ভিতৰত অচেনিয়া আটাইতকৈ সৰু মহাদেশ। কুৱেশ্যন হ'ব পাৰে আটাইতকৈ সৰু মহাদেশ কোনখন? তো আটাইতকৈ সৰু অচেনিয়া মহাদেশ। এই মহাদেশখন সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে। অচেনিয়া সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে। ইয়াৰ চাৰিওপিনে মহাসাগৰে আগুৰি আছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড হ'ল অচেনিয়া মহাদেশৰ দুটা প্ৰধান ভূখণ্ড। চাৰিওফালে পানীৰে আগুৰি থকা বাবে অচেনিয়াৰ ঘাই দ্বীপ অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলিও কোৱা হয়। আৰু এটা কথা মন কৰিবলগীয়া, উত্তৰ গোলাৰ্ধত অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ, চাইনা, ৰাছিয়াত যেতিয়া গৰমৰ দিন হয় তেতিয়া এই অচেনিয়া মহাদেশ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত শীতকাল হয় বা জাৰৰ দিন হয়, কাৰণ সেইটো দক্ষিণ গোলাৰ্ধত পৰে। আৰু তেওঁলোকৰ পিনে যেতিয়া কি হ'ব? গৰমৰ দিন হ'ব, আমাৰ ফালে শীতকাল হয়। সেইকাৰণে অষ্ট্ৰেলিয়াত এইটো কুৱেশ্যনত বিভিন্ন এক্সামত আহি থাকে যে অষ্ট্ৰেলিয়াত কিন্তু খ্ৰীষ্টমাছ গৰমৰ দিনত পালন কৰা হয়, কাৰণ 25 ডিচেম্বৰত অষ্ট্ৰেলিয়াত কি হয়? তেতিয়া গ্ৰীষ্মকাল হৈ থাকে। এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত। একেবাৰে দক্ষিণৰ অংশটো হ'ল এণ্টাৰ্কটিকা, আমি সকলোৱে জানো। এই মহাদেশখনৰ প্ৰায় সমাজতে কুমেৰু বিন্দু পৰিছে। যিহেতু এই মহাদেশখন দক্ষিণ মেৰু অঞ্চলত অৱস্থিত, গতিকে ই সদায় বৰফেৰে ঢাক খাই থাকে। ইয়াত মানুহৰ কোনো স্থায়ী বসতি নাই। পৃথিৱীৰ বহু দেশে বৰফেৰে ঢাকা এই মহাদেশত গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশত আমাৰ দেশৰ অৰ্থাৎ ভাৰতবৰ্ষই মৈত্ৰী আৰু দক্ষিণ গাংগোত্ৰী নামেৰে দুটা গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। গৱেষণা কেন্দ্ৰ দুটাৰ নাম কি?
মৈত্ৰী, এইটো মৈত্ৰী আৰু গাংগোত্ৰী। মনত ৰাখিব। এই স্থলভাগত মানুহৰ বসতি নথকা বাবে ইয়াক বহুতো লোকে মহাদেশ বুলিব নোখোজে। এইবাৰ আহিল জলমণ্ডল। প্ৰায় 3/4 ঠাই পানীয়ে আগুৰি থকা আমাৰ পৃথিৱীখনক চাৰিভাগৰ 3 অংশই যেন পানীৰে আগুৰি আছে। এটি নীলা গ্ৰহ বুলিও কোৱা হয়, কাৰণ মহাকাশৰ পৰা এইখনক নীলা দেখা যায়। পৃথিৱীৰ শতকৰা 71ভাগৰো বেছি অংশ পানী। সাগৰ, মহাসাগৰ, নদী আৰু হ্ৰদ আদিৰ বহুতি পানী ভাগ, হিমবাহবোৰত থকা বৰফ, ভূগৰ্ভত থকা পানী, বায়ুমণ্ডলত থকা জলীয় বাষ্প, এই সকলোবোৰ লগ লাগি জলমণ্ডল গঠিত হৈছে। পৃথিৱীত মুঠ জলৰ 97% সাগৰ মহাসাগৰত আছে আৰু এই জল মানুহৰ ব্যৱহাৰৰ বাবে উপযোগী নহয়, কাৰণ এই জল বৰ লুণীয়া। বাকীখিনি জলৰ বেছিভাগ ভূগৰ্ভৰ পানী আৰু বৰফৰ ৰূপত পোৱা যায়। মুঠ পানীৰ এটি সামান্য অংশ মানুহে ব্যৱহাৰ কৰিব পাৰে, অৰ্থাৎ পৰিষ্কাৰ পানী। এই সামান্য পৰিমাণৰ ব্যৱহাৰযোগ্য পানীখিনিও আমি প্ৰদূষিত কৰিবলৈ লৈছোঁ। এনে কাৰ্য মানুহৰ কাৰণে বিপদজনক। যি নহওক, মুঠ পানীৰ কেৱল 3% পানীহে খোৱাৰ বাবে উপযোগী। মহাসাগৰ। জলমণ্ডলৰ প্ৰধান অংশ হ'ল মহাসাগৰবোৰ। এই মহাসাগৰবোৰ ইখনৰ লগত সিখন সংলগ্ন হৈ আছে। পৃথিৱীৰ মহাসাগৰ পাঁচখন। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। মহাসাগৰৰ পানীভাগ সদায় গতিশীল। মনত ৰাখিব। মহাসাগৰবোৰত আমি প্ৰধানকৈ 3 প্ৰকাৰৰ গতি বা চলন দেখিবলৈ পাওঁ। সেইবোৰ হৈছে ঢৌ, জোৱাৰ ভাটা আৰু সাগৰীয় সোঁত। 3 ধৰণৰ চলন, কি? ঢৌ, জোৱাৰ ভাটা আৰু সাগৰীয় সোঁত, এই তিনিটা। প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। আটাইতকৈ ডাঙৰ আৰু গভীৰ প্ৰশান্ত মহাসাগৰ। এই মহাসাগৰত মেৰিয়ানা খাত অৱস্থিত। পৃথিৱীৰ উপৰিভাগৰ 3/1 ভাগ ই অধিকাৰ কৰি আছে। সমগ্ৰ পৃথিৱীৰ উপৰিভাগৰ স্থল আৰু জল তাৰেই 3/1 ভাগ কেৱল প্ৰশান্ত মহাসাগৰেই আগুৰি আছে। আৰু দ্বিতীয় বৃহত্তম মহাসাগৰ হ'ল আটলান্টিক মহাসাগৰ। এই মহাসাগৰখনৰ আকৃতি প্ৰায় ইংৰাজী এছ আখৰটোৰ দৰে। এইটো মনত ৰাখিবলগীয়া। ইয়াৰ পশ্চিমত উত্তৰ আৰু দক্ষিণ আমেৰিকা, পশ্চিম ফালে উত্তৰ দক্ষিণ আমেৰিকা আৰু পূবত ইউৰোপ আৰু আফ্ৰিকা মহাদেশ। এই মহাসাগৰৰ ভগ্ন উপকূল ৰেখাই প্ৰাকৃতিক বন্দৰ আৰু পোতাশ্ৰয়ৰ বাবে উপযুক্ত সুবিধা প্ৰদান কৰিছে। ব্যৱসায় বাণিজ্যৰ দিশৰ পৰা এই মহাসাগৰখন আটাইতকৈ ব্যস্ত। ব্যৱসায় বাণিজ্যৰ বাবে জাহাজ চলাচল কৰা মহাসাগৰখন হ'ল আটলান্টিক মহাসাগৰ। ভাৰত মহাসাগৰেই একমাত্ৰ মহাসাগৰ যিখন মহাসাগৰৰ নাম এখন দেশৰ নামেৰে নামকৰণ কৰা হৈছে, সেইটো হ'ল ভাৰত মহাসাগৰ। এই মহাসাগৰখন ত্ৰিভুজ আকৃতিৰ। ভাৰত মহাসাগৰৰ আকৃতি কেনেকুৱা? ত্ৰিভুজৰ দৰে। ইয়াৰ উত্তৰ দিশত এছিয়া, পশ্চিমত আফ্ৰিকা আৰু পূবত অষ্ট্ৰেলিয়া অৱস্থিত। উত্তৰ মহাসাগৰ উত্তৰ মেৰু বা বৃত্তৰ ভিতৰত অৱস্থিত। এই মহাসাগৰক বেৰিং প্ৰণালী, আগতেও কোৱা হৈছে প্ৰণালী হ'ল ষ্ট্ৰেইট ইজ এ নেৰ' ৱাটাৰৱে, এটা সংকীৰ্ণ জলপথ যাক কোৱা হয় প্ৰণালী, প্ৰশান্ত মহাসাগৰৰ লগত সংলগ্ন কৰিছে। উত্তৰ মহাসাগৰৰ অধিকাংশ জলভাগ সাধাৰণতে বছৰটোৰ প্ৰায়ভাগ সময় বৰফ হৈ থাকে। উত্তৰ মহাসাগৰৰ অধিকাংশ জলভাগ কি হয়? একেবাৰে বৰফ হৈ জমাট হৈ থাকে। এণ্টাৰ্কটিকা আৰু বা কুমেৰু মহাদেশৰ চাৰিওফালে যি জলভাগ আছে তাকেই দক্ষিণ মহাসাগৰ বোলা হয়। দৰাচলতে 50°C দক্ষিণ অক্ষাংশৰ দৰাচলতে 50° দক্ষিণ অক্ষাংশৰ দক্ষিণে থকা প্ৰশান্ত, আটলান্টিক আৰু ভাৰত মহাসাগৰৰ অংশকেইটা মিলিয়েই দক্ষিণ মহাসাগৰ গঠিত হৈছে। এই মহাসাগৰৰ অধিকাংশই বৰফে আৱৰা। এইখিনি সাৰাংশ মনত ৰাখিবলগীয়া।
ইয়াত এটা নতুন কথা আহিছে যে পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 1600 কিলোমিটাৰ দূৰলৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে আৰু বায়ুমণ্ডলৰ চাৰিটা স্তৰ কেইটা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। আৰু পৃথিৱীৰ কিমান শতাংশ মাটিৰে আগুৰি আছে? এইটো 29 মাটি আৰু 71% পানী। এইখিনি মনত ৰাখিব। So that's all today. Thanks for watching and please subscribe the channel and share the videos to your friends.